কলডিলৰ পিটিকা, আলু, শুকান মাছৰ পিটিকা, কলডিল, শুকান মাছ পিটিকা। আজি ভাত আছ পিটিকাৰে বৰাই নাই পাৰিবা আকৌ পিটিকাখিনি নাখাইছোঁ। সেয়া আমাৰ মায়ে ভাত বাঢ়ি আছে। আমাৰ গধূলি ভাত সাজ পিটিকাৰে চালাড অকণমান থাকিলে ধুনীয়া। শুকান মাছ আলু পিটিকা নে কলডিলৰ পিটিকা? শুকান মাছ কলডিল নহয়, কলডিল হ'লে কলডিলে শুকান মাছৰ পিটিকা, আলু শুকান মাছ পিটিকা আৰু এয়া দিনৰ চালাড অলপ আছিলে। আৰু এয়া তাৰপিছত এইফালে মূলা ভাজি, মূলা আলু ভাজি, মূলা টেষ্টি মূলা। তাতে ভাবিলোঁ আপোনালোককো আমাৰ ভাতৰ কাঁহীখন আজি এনেই দেখুৱাই দিওঁ বুলি ভাবিলোঁ। আপোনালোকেও চাই ভাল পাব বুলি ভাবিলোঁ, সেয়ে দেখুৱাই দিছোঁ। এয়া মাৰ এইপিনে ভণ্টি, এয়া মোৰ। আৰু লগতে দাইল আছে বাৰু দেই। আৰু এইফালে মায়ে এয়া কি ৰহি অকণমান খুৱাই দিছিলে অকণমান খাবলৈ। খাওঁ অকণমান গৰম উঠক বুলি। এইফালে এইজনী। গতিকে এতিয়া ভাত সাজ খাওঁ আমি দেই। খাওঁ, এইপিনে টিভি লাগি আছে।